প্ৰেমিকাই নহয় পত্নীয়েহে পাৰিব মন গলেও থাকিব নোৱাৰিব প্ৰেমিকাই হ'ব লাগিব পত্নী দেশজুৰি জনপ্ৰিয়তা কোম্পানী হৈছে অয় এখন অচিনাকি ঠাইত সুবিধাযুক্ত হোটেলৰ ব্যৱস্থা কৰি দিয়ে অয়ই ইয়াৰ জৰিয়তে কম মূল্যতে থাকিব পাৰে হোটেলত বৰ্তমান সময়ত অয়ই এক বিশেষ তাৎপৰ্য বহন কৰি আছে এই ক্ষেত্ৰত কিন্তু এতিয়া অয় ব্যৱহাৰ কৰা প্ৰেমিক প্ৰেমিকাৰ বাবে আছে এটা বেয়া খবৰ সলনি কৰা হৈছে অয়ৰ নিয়ম অবিবাহিতৰ বাবে বন্ধ কৰা হৈছে অয়ৰ বুকিং অয়ৰ এই নতুন নিয়ম আৰম্ভ হৈছে উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা আৰম্ভ কৰা হৈছে এই নতুন নিয়মটো অয় কৰ্তৃপক্ষৰ মতে একাংশ নাগৰিকৰ দাবীৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অবিবাহিত লোকক একেলগে থকাৰ অনুমতি নিদিয়াৰ দাবী এই নিৰ্দেশনাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব নেকি অয় এয়া এতিয়া এক ডাঙৰ প্ৰশ্ন সমাজৰ কথা চিন্তা কৰিয়ে এই সিদ্ধান্ত লৈছে নেকি অয়ই